আজি ৰাতিপুৱা যে ইমান বেয়া ঘটনা এটা হ'ব ভাবিব পৰা নাই। খিৰিকীখন খুলিব যাওঁতে মানে বৰলবিলাকে যে এনেকুৱাকৈ আহিছিল, মানে ইমান ভয় খালোঁ। তাৰপিছত মই মাক মাতিলোঁ। মাক মাতাতে মা মানে খিৰিকীখন জপাব যাওঁতে ভালে কেইটা মানে 3-4টামান ভিতৰত সোমাই কিনে মাক একদম পূৰা হাততে কামোৰ মাৰিছে। মানে মাও নাজানে যে খিৰিকীৰ সেইপিনে বৰলে পূৰা একদম ঘৰ বান্ধিছে বুলি। মই এতিয়াহে আহি কিনে চাওঁ, পূৰা ইমান ডাঙৰ ঘৰ বান্ধিছে, কি ক'ম, মই কেতিয়াও দেখা নাই আজিলৈকে। তেতিয়া মোৰ চাকটো মই দেখিছোঁ, কিন্তু বৰল যে এনেকুৱাকৈ ঘৰ বান্ধে মই আজিলৈকে কেতিয়াও দেখা নাই। ঘটিৰ নিচিনাকৈ পূৰা চাওকচোন কেনেকৈ উৰি আছে। আপোনালোকে চাইছেনে বাৰু? আৰু এইটো বস্তু যে কেনেকৈ গুচাব পাৰি এইটো কমেণ্ট কৰি জনাব হা, আপোনালোকে যদি জানে। মানে মাটিৰে এনেকুৱাকৈ বনাইছে, কি ক'ম আৰু, ওচৰত যাবলৈ ভয় লাগি আছে। মই পূৰা জুম কৰিহে মানে ভিডিঅ'টো কৰি আছোঁ। চাওকচোন খিৰিকীৰ ওচৰতে, খিৰিকীখন মেলিব যাওঁতেই পূৰা সোমাই গৈছিল মানে। আৰু মইতো দৌৰি আহিলোঁ। তাৰপিছত মা খিৰিকীখন জপাব যাওঁতে পূৰা একদম 4-5টা কামোৰ ধৰিলে। আৰু এতিয়া মাৰ হাতখন ইমান বিষাই আছে। ডক্টৰ তাতে যাব বুলি কৈ আছিল। মই পিছে হালধি লগাই দিলোঁ। হালধি লগাই তাৰপিছত অলপমান ইমান সোনকালেতো বিষটো কেতিয়াও নাযায়, হয়নে নহয়? তাৰপিছত মায়ে আকৌ ঠাণ্ডা পাউডাৰ দি দিছে। ইমান মানে জ্বলা পোৰা কৰি আছিল, ইমান বিষাই আছিল। আৰু মায়ে এতিয়া গা ধুলে, ধুই কিনে ছোৱালীজনী অলপমান মূৰটো আঁচৰি আছে মাৰ, কাৰণ হাতখনেদি নাপায় মানে। এতিয়া যাব ডক্টৰ তাতে। পূৰা ফুলি গৈছে। চাওকচোন কি কৰিলে ভাল হ'ব আপোনালোকে জনাবচোন। মই গম নাপাওঁ আৰু কেতিয়া মই এই বস্তুটো কিন্তু দেখা নাই, আজিহে প্ৰথম চাইছোঁ। পূৰা হাতখনেই ফুলি গৈছে মাৰ। মই হালধি লগাই দিলোঁ বাৰু, তথাপিও কিন্তু কমা নাই। হালধি যিহেতু এণ্টিচেপ্টিক কি হয় আৰু ঔষধ হয়, সেইকাৰণে মই লগাই দিলোঁ। কিন্তু কি কৰিম আৰু, উপায় নাই। এতিয়া মা সোনকালে যাব, যিহেতু এতিয়া ৰাতিপুৱা 8টামান বাজিল। এতিয়ালৈকে আমি য'ত থাকোঁ তাতে খোলাও নাই ফাৰ্মাচী। তাৰপিছত ল'ৰাটোৰ কাৰণে অলপমান বুট যে মই ছাট্টু বনাইছিলোঁ যে, সেই ছাট্টুখিনি মই বনাই লৈছোঁ। বনাই কিনে এতিয়া মই তাক খুৱাম। আৰু ছোৱালীজনী ৰেডি হৈ আছে, তাৰ আইতাকৰ লগত যাব বোলে। তো এনেকৈ মই ল'ৰাটোক খুৱাই আছোঁ। তাৰপিছত বহুত বেয়া লাগি গ'ল আজি মনটো মাৰ এনেকুৱা হৈছে। মানে কি কৰিম আৰু, উপায় নাই। যি হ'ব লাগে হৈয়ে যায়, হয়নে নহয় কওকচোন। কিন্তু আপোনালোকে জনাবচোন কি কৰিলে ভাল হ'ব। মা এতিয়া গ'ল দেখাবৰ কাৰণে, নাজানো কি হ'ব। বহুত বিষাই আছে হাতখন। আৰু সিহঁতক যোৱা দেখি ল'ৰাটো যে এনেকুৱা ভাৱত কান্দি আছে, তাৰ মনটো ইমান বেয়া লাগি আছে। কৈ আছে মানে আইতা আৰু বাইদেউ দুজনী গৈ আছে যিহেতু, সেইকাৰণে তাকো যাব মন গৈছিল। পূৰা মুখত হাত দি কিনে এনেকুৱা ভাৱত কান্দি আছে, কি ক'ম আৰু চাওকচোন। আৰু মই সোনকালে গা ধুই কিনে পূৰা কাপোৰখিনিও ধুই দিলোঁ, মা যিহেতু নাপায়। সঁচাকৈ মা যদি ঘৰত নাথাকে বহুত বেয়া লাগে। আৰু মা এনেকুৱা হ'লেও যে মনবিলাক ইমান বেয়া লাগি থাকে। মোক কামোৰা নাই, মই খুলি দিলোঁ, কিন্তু মোক বচাব যাওঁতে যে মাৰ এনেকুৱা হ'ব সেইখিনি মই ভাবাই নাছিলোঁ। এতিয়া চাওঁ, গ'ল তাতে হস্পিটেলতে। এতিয়া বেজি দিয়ে নে ঔষধ দিয়ে সেইটো নাজানো বাৰু, আহিলেহে গম পাম। তেন্তে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে কিবা উপায় যদি গম পায় সেইখিনি মোক জনাব সোনকালে। তেতিয়াহ'লে মই মাৰ হাতখনত লগাই দিব পাৰিম বাৰু। আৰু ডক্টৰ তাতে গৈছে, আহি কিনেহে গম পাম। তেন্তে মই পিছৰ ভিডিঅ'টো আপোনালোকক জনাম কি হৈছে কি হোৱা নাই।